কৰিছিলা ন তাত মোৰ কথা তোমালোকে চাই থাকিবা আপোনালোকে মাজুলী ইমান মামাঘৰলৈ গৈ টিঙিছ আছো। মনত পৰি থাকে তাত টিঙিছ নে চিৰিং চিৰিং মনত পৰি থাকে কুলিৰ মাজে মাজে আমি যাত্ৰা কৰিছোঁ মাজুলীলৈ। মাজুলীত ৰাসৰ কাৰণে আমি আহি আছোঁ। মাজুলী ঘৰলৈ, মাহঁতৰ ঘৰলৈ গৈ আছোঁ। আপোনালোকক মাজুলীলৈ যোৱা দেখাইছোঁ আৰু মাজুলীত কি দেখাব পাৰোঁ চেষ্টা কৰিম। এইকেইদিন আপোনালোকে সম্পূৰ্ণ মাজুলীৰ ৰাসৰ ভিডিঅ' পাই থাকিব। আশা ৰাখিছোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পল্লৱী আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যাবলৈ ওলাইছোঁ মাজুলীলৈ আৰু ৰাসৰ কাৰণে মাজুলীলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আশা ৰাখিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। পোৱাৰ আগত এঘৰ দাদা আছে সম্পৰ্কীয় দাদাৰ ঘৰত সোমাইছোঁ। ইয়াতে অলপ দেৰি থাকি এতিয়া আমি চাহ খাই আজৰি হৈ গ'লোঁ আৰু এতিয়া এইজনী দাদাৰ বৌ আৰু এতিয়া আমি অকণমান আগতে ওলাই যাম। ইমান ধুনীয়া এটা পৰিৱেশ দাদাৰ ঘৰৰ মুখৰ আগতে আছে। এখন ধুনীয়া পিকনিক প্লেচ বুলিব পাৰি আৰু ইয়াতে এখন আছে নদী, এখন চাৰিকুৰীয়া নৈ বুলি কয়। ইয়াতে অকণমান ল'ৰা ছোৱালীকেইটাই ধেমালি কৰিছে, খেলিছে, ফূৰ্তি কৰিছে। খুব ধুনীয়া জেগা। আমি বোলো অকণমান চাই যাওঁ বুলি আমি ইয়াতে আহিলোঁ। এইখিনি চাওকচোন ইমান ধুনীয়া নদী, বালি আৰু ধুনীয়াকৈ মানে পিকনিক খাব পৰা এটা সুন্দৰ জেগা ইয়াতে আছে। এইখিনি ইয়াতে অকণমান দেৰি আমি কটাই পেলাই আৰু লাহেকৈ যাম ঘৰলৈ, মাজুলী মাৰ ঘৰলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। অলপ পাছত আমি মাজুলী পাই যামগৈ।
মহাৰাসৰ আখৰা ইমানেই দেখালোঁ আৰু ৰাতি ভিডিঅ' নকৰিলোঁ। এতিয়া হৈ গ'ল পিছদিনাখনি ৰাতিপুৱা। এয়া আমাৰ দেহা মইনা সৰু মইনাই এয়া ৰাসৰ যুদ্ধ কৰি আছে। আপোনালোকে চাওকচোন। আশা ৰাখিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু এয়াই আছিলে আমাৰ মাজুলীৰ ঘৰখন। আৰু আপোনালোকক কিমানখিনি কি দেখাব পাৰিছোঁ নোৱাৰিছোঁ নাজানো। এইখিনিয়ে আছিলে আজি মোৰ ভিডিঅ'টো। আৰু আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আছিলে আমাৰ এখনেই হ'ল মাজুলীৰ ঘৰখন। এইফালে আমাৰ ডাঙৰ দেহা, এয়া ডাঙৰ দেহা বহি আছে। ভিডিঅ' কৰা দেখি লুক খাইছে, পলাইছে। তাৰপাছতে আৰু এনেকৈ আহি পালোহি। আশা ৰাখিছোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পালে। আজিলৈ বাই বাই।